কেইদিনমান আগতে দক্ষিণৰ জনপ্ৰিয় ছবি পুষ্পা চাবলৈ গ'লো। পুষ্পা যিহেতু দক্ষিণৰ ছবি, গতিকে ছবি গৃহত সোমোৱাৰ আগতেই মগজটো বাহিৰত থৈ গৈছিলোঁ। পুষ্পাৰ একশ্যনো ডাঙৰ, চিনেমাও ডাঙৰ। কিন্তু পুষ্পা চাই এটা কথা উপলব্ধি হ'ল, তেওঁলোকে যেতিয়াই সুযোগ পাইছে নিজৰ সংস্কৃতি তেওঁলোকে ৰূপায়ণ কৰিছে, চিত্ৰায়ন কৰিছে। কেইদিনমান আগতে এগৰাকী মোৰ গৱেষক বন্ধুৰ সৈতে, যি অনা অসমীয়া, পশ্চিমবংগৰ অসমীয়া বিয়া এখনলৈ গ'লো। বিয়াখনলৈ সোমাই গৈ বিয়াৰ খাদ্য তালিকাৰ পৰা আৰম্ভ কৰি মানুহৰ সাজ পোছাক যেতিয়া সি দেখিলে, সি মোক প্ৰশ্ন কৰিলে যে তোমালোকৰ বিয়াত ট্ৰেডিশ্যনেল একো নাথাকে নেকি? তোমালোকৰ বিয়াত অসমীয়া কিবা আছে নাই? বন্ধুজনৰ ওচৰত মই এইবাবেই বিব্ৰত হ'লো, কাৰণ বিয়াৰ খাদ্য তালিকাৰ পৰা মানুহলৈ সকলো পশ্চিমীয়া, তাত অসমীয়া একো গোন্ধ নাই। এইবাবে এই কথাটো আজি আপোনালোকৰ সন্মুখলৈ আনিছো, আপোনালোকে নিজেই ভাবি চাব। নহ'লে মোৰ দৰে কেতিয়াবা আপোনালোকেও আমাৰ বৰ্তমানৰ মেহেন্দি ৰচমেৰে ভৰ্তি বিয়াবোৰত অসমীয়া গোন্ধটো বিচাৰি অহা কোনোবা অনা অসমীয়াৰ ওচৰত মোৰ দৰেই বিব্ৰত হ'ব লাগিব। এফালে পুষ্পাই ডাঙৰ চিনেমাটো তেওঁলোকৰ সংস্কৃতি দেখুৱাইছে, আৰু আমি আমাৰ বিয়াবোৰৰ পৰা অসমীয়া গোন্ধটো আঁতৰাই দিছো। ভাবি চাবচোন।